মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হেল্ল' মা, এই অনুষ্ঠানটো আয়োজন কৰোঁতাসকলক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত যিমান সংখ্যক ব্যক্তি উপস্থিত আছোঁ, সকলোৰে এগৰাকী মাতৃৰ সন্তান। আইজনী, মোৰ মাজনী সদায় আপোন, আৰু আই কেতিয়াও এই পৃথিৱীত কাকোৱে সকলোৰে হ'বলৈ নিদিয়ে। সেইকাৰণে ভূপেন্দাৰ গীতটো যেতিয়া কোনো ধৰিত্ৰী আই, গতিকে এই ভূখণ্ডই মাতৃ হিচাপে আমাক সকলোকে আঁকোৱালি লৈছে। আজি মই অনুভৱ কৰিছোঁ হেলমাৰ জৰিয়তে যে যিহেতু সেই চাপটো ৰৈ গ'ল, যে সেই সুখৰ দিনবিলাক ৰৈ গ'ল, এতিয়া আগৰ দিনখিনিহে মনত থাকিব। তাৰমানে এতিয়াৰ মডাৰ্ণ লাইফষ্টাইলৰ লগত এডজাষ্ট কৰিবলৈ অসুবিধা পাইছে। আমি এনেকুৱা ধৰণৰ আজিৰ সমাজত কেতিয়াবা আমি ভাঙিও পৰি যাওঁ।